বিলাসীপাৰাত ৰাজ্যিক শিক্ষক সন্মিলনীৰ ভয়ংকৰ বিস্ফোৰণ। অসমৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাকৈ প্ৰধান শিক্ষক নামাকৰণ কিয়? চলিত মাহৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে বিপদত পৰিব চৰকাৰ। বিলাসীপাৰাৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যিক শিক্ষক সন্মিলনীৰ আলোচনা চক্ৰ। 80 বছৰ কাৰণে তেওঁ বেছি কথা জানে, এজন 30 বছৰীয়া মানুহে নাজানে, এইটো নহয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক শিক্ষক সন্মিলনীৰ সচিব প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী। গোস্বামীৰ বিস্ফোৰণ, অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই চৰকাৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশক্ৰমে আজি বিলাসীপাৰা মহকুমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মিলি এখন বিশেষ সভা অনুষ্ঠিত কৰিছে। এই সভাখনৰ মূলতঃ আমাৰ বিগত সময়ছোৱাত হৈ যোৱা কাম কাজ আৰু আমাৰ হৈ যোৱা যিখিনি আমাৰ ৰৈ গৈছে দাবী, এই দাবীখিনি সম্পৰ্কে আমি পৰ্যালোচনা কৰিছোঁ। বিশেষকৈ স্নাতক শিক্ষকৰ গ্ৰেড পে 8,700 টকা ঘূৰাই দিয়া আৰু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয় দুটা আমি মুখ্যতঃ হিচাপে লৈ আজি আমি সভাত আলোচনা কৰিছোঁ। আৰু আমি অসম চৰকাৰলৈকে আহ্বান জনাইছোঁ যে ইতিপূৰ্বে দিয়া সময়সীমাৰ ভিতৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱা 5 নৱেম্বৰ আৰু 14 নৱেম্বৰত ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনী আৰু শিক্ষকসকলৰ লগত কৰা আলোচনাৰ ভিত্তিত 15 ডিচেম্বৰৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক আৰু অন্যথা সকলো শিক্ষককে সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা দিয়ক। এই গোলামী কাৰবাৰটো আৰু চলাই নাৰাখিবৰ কাৰণে আমি শিক্ষা বিভাগক অনুৰোধ জনাইছোঁ। কাৰণ 300 টকাৰ বিনিময়ত শিক্ষকসকলক মৰ্যাদা হানিকৰভাৱে আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰমাণপত্ৰ দিয়াৰ কাম আমাক কৰোৱা হৈছে, অথচ পদ নাই। ইয়াত প্ৰাথমিক বিদ্যালয়ত কোনো প্ৰধান শিক্ষকৰ পদ নাই। প্ৰধান শিক্ষকৰ নামত এনে এখন লেবেল লগাই দি আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰমাণপত্ৰ দিলে আমি তেওঁ ৰাষ্ট্ৰীয় নাগৰিক হয়, অথচ আমাৰ সেই পদটো নাই। আজি লাখ লাখ টকা একোজন প্ৰধান শিক্ষকে প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে খৰচ কৰে। কিন্তু তেওঁলোকে কোনো তাৰমানে আচলতে অফিচিয়েলি তেওঁলোকে খৰচ কৰিব পৰা ব্যক্তি হয়নে নহয়? পদবিহীনভাৱে কেনেকৈ ভাৰপ্ৰাপ্ত হ'ব পাৰে? কেনেকৈ ব্লক অফিচাৰসকলে বা ডিষ্ট্ৰিক্ট অফিচাৰসকলে আমাক আদেশ দিয়ে যে আপোনাক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হ'ল? ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ পদত একাংশ শিক্ষক নিযুক্তি দি চৰকাৰে ব্যৱহাৰ কৰিছে শিক্ষক সমাজক। গোস্বামীৰ আহ্বান, চলিত মাহৰ ভিতৰতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক শিক্ষা বিভাগে, অন্যথা ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত সৃষ্টি হোৱা যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ। প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে স্নাতক শিক্ষকৰ গ্ৰেড পে, পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় উক্ত আলোচনা চক্ৰত। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত।